হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আহিছোঁ পাহাৰত। মোৰ লগত আছে মোৰ ভাগিন মুণ্ডু। লগতে আমি পাহাৰত বৰ্তমান আহি পালোঁৱে আধা। ইয়াৰ পৰাই ভিডিঅ'টো বৰ্তমান ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক। মন যোৱা নাই। বৰ্তমান এইটো ৰাস্তা দি যামগৈ আমি এতিয়া অলপ পিছত। আপোনালোকৰ ভিউটো কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাবচোন। বৰ্তমান 20-30 মিনিটমান খোজকাঢ়াৰ পিছত বহুতখিনি আহি পালোঁহি। ভাগৰ লাগিছে, অলপ বহি লওঁ। আপোনালোকে অলপ গাঁৱৰ চাহটো মই দেখাই আছোঁ। যামগৈ ইফালে। আপোনালোক এটা আপোনালোকে চাব, বিশ্বাস কৰে নে নাই, শিলৰ ওপৰত শিল আছে, কিন্তু অদ্ভুত ধৰণৰ শিল আছে। এইটো ভূমিকম্প আহিলেও আপোনাৰ নিহিলে শিলটো নপৰে। আপোনালোকে চাব, এইটোক আমি চুৰীয়া শিল বুলি। পালে আপোনালোকে আহিব, নিশ্চয় চাব বুলি আশা কৰিলোঁ। পাব লগা আছে, আপোনালোকে ভিডিঅ' চাওকচোন। বাঁহৰ তলৰ মাজত কেনেকুৱা ৰাস্তাটো। বহুত ভাগৰ লাগিছে, বহুতখিনি উঠিব লগা হৈছে যে পাহাৰত। বহুত দিনৰ মূৰত উঠছোঁ, বহুত ভাগৰ লাগিছে। অলপ আগলৈ যাই থাকোঁ আমি। বহুত গৰম লাগিছে দেই। জংঘল আছে।
দেখিল তাতে গৈ আছোঁ। তাতে কিছুমান ভিডিঅ' দেখালোঁ, আপোনালোকে চাই ভাল পালে নে নাই একবাৰ কমেণ্ট কৰি জনাব। নেক্সট জেগাত যাই আছোঁ। ইমান হাবিৰ মাজতে আহি আপোনালোকৰ বাবে কষ্ট কৰিছোঁ। আপোনালোকে একবাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই। বহুত কষ্ট হৈছে হাবিৰ মাজে মাজে আহি। এফালে যাওঁ। ভালে আছে। আপোনালোকক যে কৈছিলোঁ মই চুৰিয়াশিল বুলি, এইখনে এইটোৱে চুৰিয়াশিলটো। আৰু ভালকৈ ফুটেজবোৰ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। ফাইনেলি আহি পালোঁ আমি চুৰিয়াশিল। ইয়াত ভিউটো আপোনালোকে চাই থাকক, কেনেকুৱা লাগে আপোনালোকে ক'ব। এই পানীখিনি দেখা পাইছে শিলৰ ওপৰত, কিন্তু আপুনি পানী 12 মাহে আপুনি পানী পাব। যিমান খৰাং হ'লে পানীখিনি 12 মাহে পানীখিনি থাকে কেনেকৈ কোনো ক'ব নোৱাৰে। ক'ৰ পৰা আহে, কেনেকৈ আহে।
ইফালে মানুহ কমি গৈছিলে, ইফালে তলদি কমি ইটো চাইড ওলাব পাৰিছিলে। এতিয়া বৰ্তমান নোৱাৰে। পাথৰটো কৈ কি ডাঙৰ হৈ যোৱা বুলি এতিয়া বৰ্তমান বহুত ডাঙৰ হৈছে বোলে পাথৰখন। আপোনালোকৰ লেফ্ট চাইড হ'ব, লেফ্ট চাইডে আপোনালোকৰ আছে দীপৰ বিল, আৰু আপোনাৰ ৰাইট চাইড হ'ব মোৰ লেফ্ট চাইড হ'ব, ইফালে আছে কয় মহাবাহু ব্ৰহ্মপুত্ৰ। আপোনালোকে দেখা পাইছেনে? অলপ চাই লওক। লেফ্ট চাইডে দেখা পাই আছে এইটো মহাবাহু ব্ৰহ্মপুত্ৰ, লগতে আপোনাৰ লেফ্ট চাইডে আছে কয় দীপৰ বিল। একেলগে কেতিয়াবা দেখা পাইছেনে আপোনালোকে? যদি পাইছে আপোনালোকে কমেণ্ট কৰি জনাব, নাই পোৱা যদিও কমেণ্ট কৰি জনাবচোন। চাওকচোন ইমান ধুনীয়া দেখোন।